हेलो एंड गुड मॉर्निंग माय फ्रेंड्स। मैं पुনৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব। এতিয়া 9টা বাজিছে প্ৰায়, আৰু মই বনাইছোঁ ৰুটি আৰু আলু ভাজি। আমি বিশেষকৈ আজি এফালে যাম, সেইকাৰণে ভাত নাখাওঁ, এতিয়া ৰুটি খাই যাম। আহি ভাত বনাই ভাত খামহি। আমি ক'ত গৈ আছোঁ আপোনালোকে গম পাব ভিডিঅ'টো সম্পূৰ্ণ চালে। এতিয়া ওলাই মেলি আহিলোঁ, ৰেডি হ'লোঁ, তিনিআলিতে গৈছে, দোকান গৈছে, ধূপ চাকি আনিব গৈছে। গম পাইছে আপোনালোকে ক'ত গৈ আছোঁ আমি। বিশেষকৈ আমি গৈ আছোঁ ৰঘুগুৰি থান। ওচৰতে 20 মিনিটমান লাগিব। থানলৈ বহুত দিনৰ পৰা যাম বুলি ভাবি আছিলোঁ। থানত যি বিচাৰে মনৰ আশা এটা পূৰণ হয় বুলি কয়, সেইকাৰণে যাম বুলি ভাবি আছোঁ। এনেও ভগৱানে শুদ্ধ মনে বিচাৰিলে মনৰ আশা পূৰণ হয়েই। আহি আমি ৰাতিপুৱা 11-12টামান বজাত পালোহি। পাই ভাত বনালোঁ, খালোঁ, তাৰপৰা শুলোঁ। শুই উঠি পেলানি আবেলি আম আছিলে, আম খাইছোঁ, গাখীৰ মেগি খাই মেলি বাহিৰতে অলপ বহিছোঁ। ভালেই লাগিলে গৈ। বহুত দিনৰ পৰা বিশেষকৈ যাম বুলি ভাবি আছিলোঁ। আজি গ'লোঁ, মনটো ভাল লাগিছে। চাকি দিলোঁগৈ, পিছত শৰাই এখন আগবঢ়াই থৈছোঁ, মনতে দিম বুলি ভাবি থৈছোঁ। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে চাই কমেণ্ট কৰিব। বাই বাই।